নমস্কাৰ প্ৰিয় বন্ধু, এটি মুক্ত মনৰ সৈতে পুনৰবাৰ স্বাগতম। প্ৰিয় বন্ধু, যদি সেই কঠিন সময় বৰ সহজে পাৰ হৈ গ'ল হয় তেন্তে যে কিমান ভাল হ'লহেঁতেন, নহয়নে? ক'বলৈ বিচাৰিছোঁ এনেকুৱা এক কাহিনী। প্ৰিয় বন্ধু, যদি তুমি এজন ছাত্ৰ তেতিয়াহ'লে এই কাহিনী তোমাৰ বাবে। যদি তুমি এজন প্ৰাপ্তবয়স্ক ব্যক্তি তেন্তে এই কাহিনী তোমাৰ বাবে। যদি তুমি এজন বয়োজ্যেষ্ঠ লোক তেতিয়াহ'লে এই কাহিনীও তোমাৰ বাবে। কাহিনীটো এজন ল'ৰাৰ যিজনে কেতিয়াও বৰ্তমানক লৈ সন্তুষ্ট হোৱা নাছিল। যেতিয়া সি পঢ়ি আছিল তেতিয়া সি খেলাৰ কথা ভাবিছিল, যেতিয়া সি খেলিছিল তেতিয়াহ'লে সি ফুৰাৰ কথা ভাবিছিল। এদিন এনেকৈয়ে যেতিয়া তাৰ শ্ৰেণী হৈ আছিল, শিক্ষকে শিক্ষাদান কৰি আছিল, তেতিয়া সি বিদ্যালয়ৰ পৰা কোনেও গম নোপোৱাকৈ ওলাই আহিল। কাৰণ সি কেতিয়াও বৰ্তমানক লৈ সন্তুষ্ট হোৱাই নাছিল। সি গৈ এখন হাবি পালে। তাতে এডৰা সুন্দৰ ঘাঁহনিত বহি সি ভাবিবলৈ ধৰিলে, এই স্কুলীয়া জীৱনটো যদি সহজে পাৰ হৈ গ'ল হয় তেন্তে যে কিমান ভাল কথা হ'ল হয়। তেতিয়া ওপৰৰ পৰা এটা ঘড়ী আহি ল'ৰাজনৰ হাতত পৰিল। ল'ৰাজনে এইটো জানি আচৰিত হ'ল যে সেইটো আছিল এটা যাদুকৰী ঘড়ী, যিটো ঘড়ী ঘূৰাই দিয়াৰ লগে লগেই সেই সময় অতিবাহিত হয় আৰু মানুহজন এক নতুন সময়ত প্ৰৱেশ কৰে। সি যেতিয়া ঘড়ীটো ঘূৰাই দিলে তেতিয়া সি গৈ পৰৱৰ্তী দিনৰ তাৰ শ্ৰেণীকোঠাত উপস্থিত হৈছিল। ল'ৰাটো বৰ আনন্দিত হ'ল, কাৰণ যি সময়ৰ পৰা সি অতিষ্ঠ হৈছিল, যিবোৰ মুহূৰ্ত সি নিবিচাৰিছিল, এতিয়া সেই মুহূৰ্তবোৰ কোনো অসুবিধা নোহোৱাকৈ আঁতৰাই পঠিয়াব পাৰিব। যিহেতু ল'ৰাটো তাৰ বৰ্তমানক লৈ বৰ অসন্তুষ্ট আছিল, সেয়ে সি তাৰ কৈশোৰ কাললৈ অৰ্থাৎ তাৰ কলেজীয়া জীৱনলৈ যাবলৈ ঠিক কৰিলে। যেতিয়া সি কলেজীয়া জীৱনত গৈ উপস্থিত হ'ল, সি দেখিলে যে তাতো এই স্কুলীয়া জীৱনৰ দৰে একেই অৱস্থা। তেতিয়া সি তাৰ পিছৰ সময়লৈ যাবলৈ ঠিক কৰিলে। পুনৰবাৰ যেতিয়া সি ঘড়ীটো ঘূৰালে সেই সময় আছিল বেলেগ। তেতিয়া সি এজন পিতৃলৈ ৰূপান্তৰিত হৈছিল আৰু তাৰ মাক দেউতাক বৃদ্ধ হৈ পৰিছিল। সি সেই সময়ত অলপ সময়ৰ বাবে সুখী হ'ল যদিও পিতৃৰ সেই দায়িত্ববোৰৰ পৰা সি বৰ অসন্তুষ্ট হ'ল। সেয়েহে সি তাৰ বৃদ্ধ বয়সলৈ যাবলৈ ঠিক কৰিলে। বৃদ্ধ বয়সত উপস্থিত হৈ সি বৰ আচৰিত হ'ল, কাৰণ আগতে তাৰ ওচৰত যি আছিল এতিয়া দেখোন একোৱেই নাই। তাৰ পিতৃ মাতৃৰ ইতিমধ্যে মৃত্যু ঘটিছে, তাৰ পত্নীৰো কোনোবা ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে, তাৰ ল'ৰা ছোৱালীও তাৰ পৰা আঁতৰত এখনি গাঁৱত এটা ঘৰত সি এতিয়া অকলে বাস কৰে। তেতিয়া সি তাৰ ৰোগীয়া শৰীৰটো বিচনালৈ নি নীৰৱতাৰ মাজত ভাবিবলৈ ধৰিলে। জীৱনটো দেখোন সি উদযাপনেই নকৰিলে। ব্যাকুলতা আৰু ধৈৰ্যহীনতাৰ বাবে তাৰ জীৱনৰ বহুতো সৰু সৰু মুহূৰ্ত তাৰ পৰা দূৰতেই আঁতৰি গ'ল, যিবোৰে তাক অন্ততঃ সুখী কৰিব পাৰিলে হয়। এটা অমূল্য জীৱন হেৰুৱাৰ শোকত আজি সি ভাগি পৰিছে। প্ৰিয় বন্ধু, আহাচোন আমি জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ উদযাপন কৰোঁ। বহুবাৰ আমি এইকাৰণেই সুখী নহওঁ কাৰণ এটা সুন্দৰ ভৱিষ্যতৰ কল্পনাত আমি ব্যস্ত থাকোঁ। হয়তো যিটো নহ'ল তাক লৈ আমি দুখী হওঁ। প্ৰিয় বন্ধু, জীৱনৰ সৰু সৰু মুহূৰ্তবোৰেও দেখোন জীৱনক বৰ আনন্দ দি যায়। আহাচোন জীৱনৰ এই মুহূৰ্তটো বৰ্তমানটোকে উদযাপন কৰোঁ, কিয়নো জীৱন ঘড়ী যদি এবাৰ ঘূৰি যায় তেতিয়াহ'লেনো ইয়াক আকৌ ঘূৰাই অনাটো সম্ভৱ জানো? সেয়ে কওঁ, হৈ যোৱাটো আৰু কেতিয়াও নাহে। যিটো হ'ব তাৰ ওপৰত আমাৰ কোনো অধিকাৰ নাই। গতিকে আজিতো উপভোগ কৰাৰ বাহিৰে জানো আমাৰ ওচৰত কিবা উপায় আছে? পুনৰবাৰ এটি মুক্ত মনৰ সৈতে আজিত জীয়াই থকা ক্ষণবোৰলৈ শুভকামনাৰে আজিলৈ ধন্যবাদ।